লখিমপুৰৰ বৃহত্তৰ ইছলামপুৰ জ্ঞানদীপ বঁটাৰ শীৰ্ষ সভাৰ প্ৰস্তুতি। উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ NEMSUৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত নাওবৈচা সমষ্টিৰ বৃহত্তৰ ইছলামপুৰ অঞ্চলৰ চিৰনমস্য শিক্ষাগুৰুসকলৰ অপ্ৰাণ চেষ্টাৰ লগতে দিন-ৰাতি একাকাৰ কৰি বৃহত্তৰ ইছলামপুৰ সমাজখনক আধুনিক শিক্ষাৰে শিক্ষিত কৰি সমাজত সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম কৰি তোলাত তেওঁলোকৰ অৱদানৰ কথা সুঁৱৰি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ লখিমপুৰ জিলা সমিতিয়ে অহা ২৭ ফেব্ৰুৱাৰী ২০২২ তাৰিখে বৃহত্তৰ ইছলামপুৰ অঞ্চলৰ ৩০ জনকৈ শিক্ষকক বঁটা আৰু মানপত্ৰৰ লগতে সম্বৰ্ধনাৰ আয়োজন কৰিছে। লগতে বৃহত্তৰ ইছলামপুৰ অঞ্চলৰ প্ৰয়াত শিক্ষাগুৰুসকলকো মৰণোত্তৰ বাবে বঁটাসমূহ প্ৰদান কৰা হ'ব। লখিমপুৰৰ পৰা বদন শইকীয়াৰ প্ৰতিবেদন, NE এক্সপ্ৰেছ 30। উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা লখিমপুৰ জিলা সমিতিৰ উদ্যোগত অহা ২৭ তাৰিখে ফেব্ৰুৱাৰীত আমি আমাৰ লখিমপুৰ জিলাৰ ইছলামপুৰ অঞ্চলৰ কিছু বৰেণ্য ব্যক্তি মানৱ সম্পদ সৃষ্টি কৰা কিছুমান ব্যক্তিক আমি প্ৰশংসনীয় পত্ৰও সম্বৰ্ধনা আৰু লগতে আমি মানপত্ৰ দিম বুলি আমি মনস্থ কৰিছোঁ বা সন্মানিত কৰিম বুলি আমি মনস্থ কৰিছোঁ। গতিকে যিসকল বৰেণ্য ব্যক্তি আমাৰ পৰা বিদায় লৈছে তেখেতসকলৰ হৈ তেখেতসকলৰ পৰিয়ালে আমাৰ এই সম্বৰ্ধনা প্ৰশংসাপত্ৰ গ্ৰহণ কৰিব পাৰে। আমি তেখেতসকলক আমি অনুৰোধ জনাইছোঁ। আমি আমাৰ লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ অন্তৰ্গত আমাৰ ইছলামপুৰ ব্লকৰ এই আমাৰ যিটো গয়া মানুহ আছিলোঁ আমাক সুশিক্ষাৰে আধুনিক শিক্ষা জগতৰ লগত চিনাকি কৰি দিয়া বৰেণ্য বিশেষ ব্যক্তিসকলক আমি যিসকল আমাৰ মাজৰ পৰা ইতিমধ্যে চিৰবিদায় হৈছে আৰু যিসকল জীৱিত আছে তেখেতসকলক আমি এখনি মানপত্ৰ প্ৰদান কৰিব বিচাৰিছোঁ। সেই সূত্ৰে আমি সকলো ইছলামপুৰবাসীক আমি সেইদিনা কাৰ্যসূচীৰ অহা ২৭ ফেব্ৰুৱাৰী তাৰিখে এই কাৰ্যসূচীত যাতে পূৰ্ণাংগভাৱে কাৰ্যসূচী পালন কৰিব পাৰে তাৰ বাবে সকলো ৰাইজ তথা ইছলামপুৰবাসীক মই উপস্থিত থাকিবৰ কাৰণে অনুৰোধ জনোৱাৰ লগতে আমাৰ প্ৰথমে আমি এতিয়া মনস্থ কৰিছোঁ যে এতিয়া ৩০ জন মানুহক দিম আৰু পৰ্যায়ক্ৰমে আমাৰ যিসকল বাকী বৰেণ্য ব্যক্তি থাকিব তেখেতসকলক প্ৰদান কৰিম সময় সুবিধা বুজি। আৰু এতিয়া সদ্যহতে আমি ৩০ জনক দিম বুলি মনস্থ কৰিছোঁ আৰু এতিয়ালৈকে আমি সেই ৩০ জনৰ নাম ঘোষণা কৰিব পৰা নাই, আমি মাত্ৰ চিলেকশ্যন কৰি আছোঁ এতিয়া। আৰু আপোনালোকৰ যোগেদি আৰু এটা কথা আমি জনাই থওঁ যে আমি এই অঞ্চলৰ শিক্ষাৰ জগতৰ লগত বৈপ্লৱিক দিশত যিসকলে পাৰদৰ্শিতা দেখুৱাইছিলে আমাৰ মাজত আধুনিক শিক্ষাৰ লগত যিসকল ব্যক্তিয়ে চিনাকি কৰি দিছে যাৰ বাবে আমি বৰ্তমান আধুনিক জগতখন চিনিব পৰা হৈছোঁ। আমাৰ এই ইছলামপুৰ ব্লকত আজি ২০২০ চনৰ আগত যিসকল ব্যক্তিয়ে কঠোৰ পৰিশ্ৰম কৰি শিক্ষা জগতৰ লগত আমাক নৱপ্ৰজন্মক নতুনকৈ চিনাকি কৰি দিব বিচাৰিছে তেখেতসকলে আমি অশেষ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে উঠি অহা প্ৰজন্মক এই শিক্ষা জগতৰ লগত জড়িত হৈ আমাৰ এই পিছপৰা অঞ্চলটো যাতে শিক্ষাৰ দিশত আৰু পাৰদৰ্শিতা অৰ্জন কৰিব পাৰে তাৰ বাবে মই আহ্বান জনাম।